guys, welcome back to my channel. Aru friends, aji apnaloke dekhise moi mekhela sanor pindi ahisu aru ahisu kot Sanmari artist gallery. Aru artist gallery kyo ahisu moi hekhini jonuam. Eulokor mukhe diye ei sao iman dhunia dhunia dress pindi ase amar bahot aru sab same dress pindise. Aru ba koi diok aji apnalokor program to kihor karone patise. Actually amar Facebook eta group asile mohila manchor সংগঠন বুলি পিছলৈ আমি গ্ৰুপটো এনজিও হিচাপে প্ৰতিষ্ঠা কৰিছিলো ৰেজিষ্ট্ৰেচন কৰাইছিলো গ্ৰুপটো আমি ফেসবুকত এতিয়া বৰ্তমান কন্টিনিউ চলাই থকা নাই অসুবিধাৰ কাৰণে কিন্তু এনজিওৰ কামখিনি আমি চলাই নি আছো আমাৰ আৰু এগৰাকী আছে লগত নাইটা ৰুমিদাস বুলি তলত আছে আমি মিলি কৰিছিলো এগৰাকী মিলি কৰিছিলো এই ফেসবুক গ্ৰুপটোৰ পৰা আমি প্ৰতি বছৰে মহিলা মঞ্চৰ পৰা মানে দুৰ্গোৎসৱ সুন্দৰী প্ৰতিযোগিতা এটা মানে আয়োজন কৰো এবাৰ যেহেতু দুৰ্গা পূজা খুব সোনকালে হৈ গ'ল গতিকে মানুহখিনিৰ অসুবিধা বা সব মিলামিছাত আমাৰ মানে ৰৈ গৈছিল অনুষ্ঠানটি গতিকে আমি এতিয়া গেট টুগেডাৰ হিচাপে এটা কৰি পেলাই গোটেইখিনি লগ হৈ এই অনুষ্ঠানটো আমি কন্টিনিউ কৰিলো লগতে আমি মানে এটা গেট টুগেডাৰ হ'ল লগতে সেই ৰৈ যোৱা অনুষ্ঠানটো আমি কন্টিনিউ কৰিলো আৰু কিমান বছৰ হ'ল ৰবি আমাৰ গ্ৰুপটোতো 10 বছৰ বেছি হৈ গ'ল কিন্তু এনজিওটো খোলা আমাৰ 4 বছৰ কমপ্লিট হৈ পাছত সোমাব এতিয়া আৰু যদি কোনোবাই গ্ৰুপটোত এড হ'ব পাৰে আমাৰ এনজিওটো আহি কাম কৰিব পাৰে এইটো মোৰ বা আমি কৰিছো কাৰণে অকল আমাৰে বুলি নহয় সবেই কৰিব পাৰে অসমৰ বিভিন্ন ঠাইৰ মানুহ আছে বিশেষকৈ এতিয়া ৰঙিয়াৰ পৰা আহিছে এইফালে তেজপুৰৰ পৰা আহিছে আৰু এগৰাকী কোৰ আছিলে বাহিৰৰ অন্ধ্ৰ প্ৰদেশৰ কোৰ তেখেতে অসমত আহিছিলে আহি পেলাই তেখেতে আহিছে মানে গোটেইখিনি আমি সামৰি লৈছো হয় হয় এতিয়া যদি কোনোবাই এড হ'ব বিচাৰে মই ডেছক্ৰিপশ্যনত নম্বৰটো দি দিম আপোনালোকে মোক কমেণ্টত ক'ব আৰু এওঁলোকক কণ্টেক্ট কৰিব মই ডিছপ্লেটো নম্বৰটো দি দিম কিছুমান ডেছক্ৰিপশ্যনটো চাব নাজানে চ' ডিছপ্লে দি দিম আপোনালোকে কণ্টেক্ট কৰিব যদি আহিব বিচাৰে আৰু বহুত ভাল লাগিল আৰু অনুষ্ঠানটো এতিয়া আমি চাওঁ কি হ'ব কি নহ'ব আপোনালোকক দেখুৱাই দিম চাই থাকিবা এতিয়া আমি 1 মিনিটৰ মৌন প্ৰাৰ্থনা কৰিম যিবিলাকে বিচাৰক হিচাপে আসন গ্ৰহণ কৰিব তেওঁলোকক আমি চিনাকি কৰি দিছোঁ এগৰাকীকে মই প্ৰথমতে মাতিছোঁ সুমি দাস এখেতক চবেই চিনি পাই চাগে দেখিছে চাগে অনামিকা চিনি পোৱা এতিয়া সুমি দাসক প্ৰথমে অভ্যৰ্থনা কৰিব পাৰিছোঁ তাৰপিছত কি মেলিবা আৰু এগৰাকী আহি আছে বাৰু অন্ধা হৈ আছে আৰু লগতে আমাৰ মাজত এগৰাকী ইউটিউবাৰ আছে কাকলি মই মুম্বাইতো বিভিন্ন কিতাপ লাভ কৰিছোঁ অসমতো কৰিছোঁ মোৰ দেখিছে কিবা এটা প্ৰব্লেম আছে তাৰ পাছতো মই কৰিছোঁ মই এইটো বিচাৰোঁ যে মই আজি ইয়াত অহা ধাৰাবাহিক কৈ দিছে যে তুমি কি কৰা কি নকৰা গোটেইখিনি জনাবা আৰু কেনেকৈ কি আগবাঢ়িছা মোৰ এটা এক্সিডেণ্ট হৈছিল 2009 হোৱাৰ পাছত মোৰ হাত এখন হেৰাব লগা হ'ল হোৱাৰ পাছত মই বহুতে মানে দুখত আছিলোঁ যে মই কেনেকৈ কি কৰিম কেনেকৈ কি নকৰিম তাৰ পাছত মই ভাবিলোঁ যে এনেকৈ ফিলত নহ'ব কিবাকৈ আগবাঢ়িব লাগিব মোৰ লাইফটো মই এনেকৈ আগবঢ়াই আছোঁ মই এতিয়া এগৰাকী মডেল হয় আৰু এতিয়া মই এখন জুবিন দাৰ ফিল্মতো কাম কৰিম চাগে জুবিন দা মোৰ ঘৰত গৈছিলে পৰহি মানে ঘৰত নাপালে তাৰপিছত আৰু তেনেকৈ এইটো কথা মোৰ ইয়াতে কোনো গম পোৱা নাছিলে ন জুবিনৰ মোৰ মুভি আহি আছে আপোনালোকে চবে চাব ঠিক আছে ধন্যবাদ সুমি তুমি এতিয়া আসন গ্ৰহণ কৰা জলদি আহা সামৰিটো বজাব আপোনালোকে তেতিয়াহে অনুপ্ৰেৰণা পাব মানুহবিলাকে চবেই এটা কাকলি মই দুলাইন ক'বলৈ অনুৰোধ জনালোঁ হেল্ল' এভৰিৱান মোৰ নাম হৈছে কাকলি দাস আৰু মই এজনী মাও হয় মোৰ চেনেলৰ নাম হৈছে মম এণ্ড বেবী ব্লগ আৰু মই চেনেলটো আজি 1 বছৰমান আগতে খুলিছিলোঁ আৰু এটা অকণমানি বাচ্চা আছে এইটো কৈ থৈ এনেকৈ আগবাঢ়ি আহিছোঁ আৰু কিন্তু বহুতে আশীৰ্বাদ দিছে বহুতে মৰম দিছে সেইকাৰণে মই ৰিচেণ্টলি 90 ছাবস্ক্ৰাইবাৰ হয় আৰু আজি অনুষ্ঠানটো কিহৰ কাৰণে পাতিছে মই ইমান ভালকৈ জানা নাই বাৰু হেমাবাই মাতিছে আৰু এতিয়া থাকিম গম পাম আৰু আপোনালোকে বোলে যে মোক মৰম দিয়ক আশীৰ্বাদ দিয়ক থাকিম আমাৰ মাজত ডক্টৰ ৰীতি আহি পাইছে হা ৰীতি তোমালৈ ৰৈছো হা এগৰাকী ডেণ্টিষ্ট হয় প্লাছ আমাৰ মিছেছ জিভাৰ ৰানাৰ্ছ আপ আছিল ন মিছেছ জিভাৰ ফাৰ্ষ্ট ৰানাৰ্ছ আপ আছিলে তাৰ ৰীতিক অভ্যৰ্থনা জনাব জ্যোতিমেলা শইকীয়া
প্ৰগ্ৰামবোৰ হৈ আছে আধা হ'ল আৰু এতিয়া যিহেতু ইয়াতে লাঞ্চটো আমাৰ ইয়াতেই হ'ব চ' খাই লওঁ আৰু আপোনালোকক দেখুৱাম কি কি খাই আছোঁ আৰু কি কি খুৱাম আৰু এইজনে চিনি পাইছে নিশ্চয় হেল্ল' গাইজ আপোনালোকে চিনি পাইছে নিশ্চয় তোমাৰ নামটো এটা কৈ সুমি দাস মই দেখিছোঁ তাইক মানে টিভিত চ' এতিয়া আমি একেলগতে খাওঁ আৰু বহুত কোনোবা আহিছে মই আপোনালোকক দেখুৱাই আছোঁ যিমানখিনি পাৰিছোঁ দেখুৱাইছোঁ যিহেতু প্ৰগ্ৰামটো বহুত কিবাকিবি হৈছে আপোনাৰ নামটো কৈ দিয়ক ৰেখা দাস হয় আৰু যিমানখিনি পাৰিছোঁ মই কেপচাৰ কৰি দেখুৱাম কাৰণ গোটেইখিনি ভালকৈ দেখাব নোৱাৰোঁ আৰু এটা কথা কৈ দিওঁ মই ইয়াতে প্ৰগ্ৰামটোৰ মিউজিকখিনি মই অকণমান ফাষ্ট কৰি দিম কাৰণ কপিৰাইট ক্লেইম আহে আৰু আজিকালি ইমান কপিৰাইট ক্লেইম আহে চ' অকণমান ফাষ্ট কৰি দিম আপোনালোকে বেয়া নাপাব চ' চবেই ইয়াতে খাবৰ কাৰণে আহিছোঁ আমি গোটেইবোৰে আৰু খানাত আছে এইবোৰ চব এয়া আলু ভাজি আৰু এইবোৰ মিক্স ভাজি আৰু এইফালে আৰু এওঁ দি আছে বাইদেৱে আৰু ইফালে দালি আছে ভাত আছে চব্জি আছে গোটেইখিনি আছে আৰু এয়া হৈছে চিকেন বা কেনেকুৱা লাগিছে খাই ভাল হৈছে আমি খাইছোঁ কেনেকুৱা লাগিলে খাই হয় আপুনি খাই আছে খালে কেনেকুৱা লাগিলে মই খালোঁ ভাল লাগিছে ইয়াতেও খাই আছে বাহ খানা কেনেকুৱা বঢ়িয়া ন তাকে কেনেকুৱা লাগিছে চবৰে আমাৰ খোৱা বোৱা হৈ গ'ল আৰু এওঁলোক লাষ্টত খাই আছে চ' ফিডবেকটো ল'লোঁ খোৱা বোৱা হৈ গ'ল এওঁলোকে আয়োজন কৰিছে আৰু বহুত টেষ্টি আছিলে খানাটো এয়া চাওক এতিয়া ইমান বেছি আনিছে আমি গোটেইবোৰে খালোঁ তথাপিও ইমানবোৰ ৰৈয়ে গৈছে আৰু ভাল লাগিছে ফাৰ্ষ্ট টাইমৰ কাৰণে এনেকুৱা এটা প্ৰগ্ৰামত আহিছোঁ ইমানবোৰ মহিলা আৰু মই নিজেও এগৰাকী মহিলা চ' বহুত ভাল লাগিছে আজি ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ আৰু আপোনালোকক দেখুৱাই থাকিম যিখিনি পাৰোঁ আৰু ময়ো আজি ফাৰ্ষ্ট টাইম আহিছোঁ লগ পাইছোঁ মোৰো বহুত ভাল লাগিছে দেই হয় হৈ থাকিব লাগে মহিলাবোৰে সদায় ঘৰতে নিজৰ ফেমিলিৰ লগতে বিজি হৈ থাকে তো এনেকুৱা হ'লে ভাল লাগে মাইণ্ডটো ফ্ৰেছ হৈ যায় হয় কেনেকুৱা লাগিলে বহুত ধুনীয়া লাগিছে আপোনাক আপোনাক বৰ মৰম লাগিছে দেই বহুত ধুনীয়া লাগিছে দেই চাওকচোন বা ইমান ধুনীয়া লাগিছে বিৰাট ধুনীয়াকৈ হাঁচি কাচি আহিছে থেংক ইউ টেলিফোনত কথা পাতি কাৰ প্ৰেমতে পৰিলি টেলিফোনত কথা পাতি কাৰ প্ৰেমতে পৰিলি ফ্ৰেণ্ডছ আপোনালোকক গোটেইখিনি দেখুৱালোঁ যিমানখিনি পাৰিছোঁ দেখুৱাইছোঁ আৰু বহুত ভাল লাগিছে ফাৰ্ষ্ট টাইম আহিছোঁ এনেকুৱা ধৰণত আৰু ইউটিউবাৰ হিচাপে ইনভাইট কৰা হিচাপত এইবোৰ দিছে আৰু এখন চাদৰ দিছে আপোনালোকে দেখিছে ভিডিঅ' বহুত ভাল লাগিছে আৰু আপোনালোকৰ যদি কিবা জইন হ'ব আছে বা কিবা মই দুবাৰো কৈছোঁ আপোনালোকক এতিয়াও কৈছোঁ আপোনালোকে কমেণ্টত ক'ব বা মই নম্বৰটো ডিছপ্লেত দি দিছোঁ আপোনালোকে তেওঁলোকৰ লগত জইন কৰিব পাৰিব আৰু এতিয়া যাওঁ ঘৰত বহুত ট্ৰেফিক জাম আৰু উবেৰ বুক কৰিছোঁ চ' আজি ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ যদি চেনেলটো ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই টেক কেয়াৰ